নমস্কাৰ এই মুহূৰ্তত দিব লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজি ৰাতিপুৱাৰ বহুকেইটা খবৰ আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হ'ল যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 2 এপ্ৰিলত অসমলৈ আহি যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰে তেন্তে কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰা হ'ব মানহানিৰ গোচৰ। কেজৰিৱালৰ অসম ভ্ৰমণক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়, ভাৰতৰ কোনো অঞ্চলত যদি তেওঁৰ বিৰুদ্ধে যদি এটা গোচৰো আছে তেন্তে সেয়া দেখুৱাবলৈ আম আদমি পাৰ্টিৰ মুৰব্বী কেজৰিৱালক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, গোটেই ভাৰতবৰ্ষত মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হৈ আছে নেকি? মই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব বিচাৰিলোঁ, কিন্তু তেওঁ এজন ভয়াতুৰ, সেয়েহে বিধানসভাৰ ভিতৰত মন্তব্য কৰিছে। কিন্তু 2 এপ্ৰিলত অসমলৈ আহক আৰু মই দুৰ্নীতিগ্ৰস্ত বুলি এটা শব্দও যদি কয়, লগে লগে পিছদিনাই মই মনিক চিছদিয়াৰ দৰে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিম। মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ মোৰ বিৰুদ্ধে ক'ৰবাত গোচৰ ৰুজু হৈ আছে নেকি দেখুৱাওক মুখ্যমন্ত্ৰী শৰ্মা। দিল্লী বিধানসভাৰ ভিতৰত নথকা এজন লোকক দুৰ্নীতিগ্ৰস্ত বা তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকা বুলি কোৱাটো যুক্তিসংগত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে কেজৰিৱালৰ এই অসম ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাজত শেহতীয়াকৈ হৈ যোৱা টুইটাৰ যুদ্ধই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰায় আক্ৰমণ কৰি অহা পৰিলক্ষিত হয়। সেয়েহে কেজৰিৱালৰ 2 এপ্ৰিলত গুৱাহাটীৰ সোণাৰাম খেলপথাৰত হ'বলগীয়া বিশাল জনসভাত ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাক কেনেধৰণৰ সমালোচনা কৰিব সেয়া লক্ষণীয় হ'ব। উল্লেখ্য যে কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানু এই জনসভাত উপস্থিত থাকিব। দ্বিতীয়টো খবৰ হৈছে যোৱা 26 মাৰ্চত কাজিৰঙাত সৰগহীন গড়ৰ মৃতদেহ উদ্ধাৰৰ পিছতে ৰাজ্যত পুনৰ চোৰাং চিকাৰীৰ উপস্থিতিত প্ৰমাণিত হয়। বিগত 2022 বৰ্ষত কাজিৰঙাত গড় হত্যাৰ সংখ্যা 0 আছিল যদিও এই বৰ্ষত উক্ত গড়টোৰ সৰগহীন মৃতদেহ উদ্ধাৰৰ ঘটনা উদ্বেগজনক ৰূপে পৰিগণিত হৈছিল। এনে পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে ঘোষণা কৰিছে অপৰাধীৰ সম্ভেদ দিওঁতাৰ বাবে 5 লাখ টকাৰ পুৰস্কাৰ। এই দুষ্কাৰ্যৰে জড়িত চোৰাং চিকাৰীৰ যিকোনো এজনৰ সঠিক সম্ভেদ দিওঁতাক 5 লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে তেওঁ পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতিৰে জাননী জাৰি কৰিছে। সম্ভেদ দিয়াৰ বাবে নগাঁও আৰক্ষীয়ে 2টা ফোন নম্বৰো দিছে, 6026903354 আৰু 9127268812 দিছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত গড় হত্যাৰ ঘটনা সংঘটিত হৈছিল। চোৰাং চিকাৰীয়ে 4-5 দিন পূৰ্বে হত্যা কৰা বুলি অনুমান কৰিছিল বন বিভাগে। আজি তৃতীয়টো খবৰ হৈছে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আছিল 3য় শ্ৰেণীৰ পৰা ছাত্ৰীয়ে ইংৰাজী ভাষাত পঢ়িব লাগিব গণিত আৰু বিজ্ঞান বিষয়। যোৱা বছৰ অক্টোবৰ মাহৰ এই সিদ্ধান্তৰ পিছতেই নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'বলৈ 2টা দিন বাকী থকাত শিক্ষাৰ্থী আৰু শিক্ষকক বিবোধিত পেলাই হঠাৎ ইংৰাজী ভাষাত ছপা হৈছে 6ষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম। ক শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমত পঢ়ি থকা শিক্ষাৰ্থীসকলৰ মাজত যেন এতিয়া সৰগ ভাগি পৰিছে। কেৱল অসমীয়া ভাষাৰে নহয়, বড়ো, মণিপুৰী, বাংলা, হিন্দী আৰু মণিপুৰী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ 6ষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান ছপা হৈছে ইংৰাজী মাধ্যমত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, এই সিদ্ধান্ত পূৰ্বতে লোৱা হৈছে দুখীয়া ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। প্ৰাৰম্ভিক পৰ্যায়ত 2টা বছৰ বাহাল থাকিব এই সিদ্ধান্ত। ছাত্ৰ ছাত্ৰীয়ে পিছলৈ উপকৃত নহ'লে বাতিল কৰাৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছ আৰু AIDF-এ।
বিধায়ক ৰফিকুল ইছলামৰ মতে কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কেতিয়াও কৰিব পৰা নাই ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। শিক্ষা বিভাগে অৰাজকতা সৃষ্টি কৰাৰ কথা প্ৰকাশ বিধায়কজনৰ। চৰকাৰী মাধ্যমৰ যিসকল দুৰ্বল ছাত্ৰ-ছাত্ৰী তেওঁলোকে হঠাৎ ইংৰাজী ভাষাত এই দুটা বিষয় কঠিন হৈ পৰাটো এক প্ৰকাৰৰ নিশ্চিত। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।